নমস্কাৰ স্বাগতম জনাইছোঁ কেৰিয়াৰ আসামৰ নতুন এটা ভিডিঅ'লৈ তো বন্ধু বান্ধৱীসকল HDFC বেংকৰ ফালৰ পৰা 500 নতুন পদ মুকলি হৈ আছে আৰু এই পদবোৰৰ বাবে অসমৰ ল'ৰা ছোৱালী সকলোৱে আবেদন কৰিব পাৰিব আৰু এই পদবোৰৰ অনলাইন আবেদন চলি আছে যিখিনি কেণ্ডিডেট ইণ্টাৰেষ্টেড তেওঁলোকে অনলাইন আবেদন কৰিব পাৰিব ওকে তো এই পদবোৰৰ শিক্ষাগত অৰ্হতা কি বিচাৰিছে লগতে কি আৰু কোৱালিফিকেশ্যন আৰু কেনেকৈ আবেদন কৰিব লাগিব সকলোখিনি ভিডিঅ'টোত কম সময়তে বুজাই ক'ম তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু এতিয়ালৈকে যদি আমাৰ টেলিগ্ৰাম আৰু হোৱাটছআপ চেনেলত জইন হোৱা নাই ডেছক্ৰিপশ্যনত লিংক পাব তাত গৈ টেলিগ্ৰাম বা হোৱাটছআপ চেনেলটোত জইন হৈ ল'ব এনেকুৱা ধৰণৰ খবৰসমূহ সকলোতকৈ প্ৰথমতে পাবলৈ তো এই নটিফিকেশ্যনটো আহিছে HDFC বেংকৰ ফালৰ পৰা আহিছে ওকে HDFC বেংক ৰিক্ৰুটমেণ্ট 2025 তো ইয়াতে ৰিলেশ্যনশ্বিপ মেনেজাৰৰ পোষ্ট মুকলি হৈছে সৰ্বমুঠ ইয়াতে পদ আছে 500 আৰু ষ্টাৰ্টিং চেলাৰী হৈছে 30,000 টকাৰ পৰা চেলাৰী ইয়াতে প্ৰদান কৰিব ষ্টাৰ্টিং চেলাৰী ঠিক আছে আৰু ইয়াৰ বাবে বয়সৰ সময়সীমা আপ টু 35 ইয়াৰ্ছলৈকে ইয়াতে আবেদন কৰিব পাৰিব আৰু এই পদবোৰৰ বাবে এপ্লাই কৰোঁতে কিন্তু আপোনালোকে এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব 479 ৰুপিজ সকলোৰে বাবে সেম ঠিক আছে তো হাউ টু এপ্লাই কেনেকৈ আবেদন কৰিব লাগিব সক আবেদন কৰিবলৈ অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব লিংক মোৰ ডেছক্ৰিপশ্যনতো পাব ওকে তাৰ পৰা গৈও অনলাইন আবেদন কৰিব পাৰিব আৰু ইম্পৰ্টেণ্ট ডেটছত যদি চাওঁ অনলাইন আবেদন যোৱা 30 ডিচেম্বৰ তাৰিখৰ পৰাই আৰম্ভ হৈ আছে চলি আছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 7 ফেব্ৰুৱাৰী তো যিখিনি কেণ্ডিডেট ইণ্টাৰেষ্টেড তেওঁলোকে 7 ফেব্ৰুৱাৰী আগতে অনলাইন আবেদন কৰিব পাৰিব আৰু ইয়াতে আমাৰ হোৱাটছআপ চেনেলটোৰ লিংক দিয়া হৈ আছে ক্লিক হেৰত ক্লিক কৰি হোৱাটছআপত জইন হৈ ল'ব আৰু অনলাইন এপ্লাই কৰাৰ ডাইৰেক্ট লিংকটো সংলগ্ন কৰা আছে ক্লিক হেৰত ক্লিক কৰি এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰাৰ আগত এবাৰ ফুল নটিফিকেশ্যনখন ভালদৰে এবাৰ পঢ়ি চাব ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা ঠিক আছে তো এই পদকেইটাৰ যদি এডুকেশ্যনেল কোৱালিফিকেশ্যনসমূহ চাই তেনেহ'লে ইয়াৰ বাবে গ্ৰেজুৱেশ্যন বিচাৰিছে যিকোনো আৰ্টছ ছায়েন্স কমাৰ্চ গ্ৰেজুৱেটে আবেদন কৰিব পাৰিব কিন্তু ইয়াতে 50% মাৰ্কছ থাকিব লাগিব গ্ৰেজুৱেশ্যনৰ সময়ত তেতিয়াহে কিন্তু আবেদন কৰিব পাৰিব আৰু ইয়াৰ বাবে মিনিমাম 1 ইয়েৰৰ সেলছ এক্সপিৰিয়েন্স বিচাৰিছে যিকোনো সেলছত কৰাৰ এক্সপিৰিয়েন্স যদি 1 ইয়েৰ আছে তেনেহ'লে আপোনালোকে প্ৰিফাৰেন্স পাব বা আবেদন কৰিব পাৰিব ওকে তো বন্ধু বান্ধৱীসকল এইটো সৰু ভিডিঅ' আছিলে HDFC বেংকৰ ফালৰ পৰা যি 500 নতুন পদ মুকলি হৈছে সেই পদসমূহৰ বিষয়ে আপোনালোকক জনালোঁ তো আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে যদি ভাল পাইছে লাইক কৰিব চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমতে পাবলৈ তো পুনৰ এবাৰ লগ পাম নতুন এটা ভিডিঅ'ত আজিলৈ ইমানেই ধন্যবাদ